সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই ভিডিঅ'টোত জগতজননী মা দুৰ্গাই কেনেদৰে মহিষাসুৰক বধ কৰিছিল তাৰ বিষয়ে ক'ম। তাৰ আগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বহুত হাজাৰ বছৰ আগতে মহিষাসুৰ নামৰ এজন অসুৰ আছিল। আধা শৰীৰ ৰাক্ষস আৰু আধা শৰীৰ মহৰ আছিল। মহিষাসুৰে ভগৱান ব্ৰহ্মাক বহুত বছৰ কঠিন তপস্যা কৰিলে আৰু এদিন ভগৱান ব্ৰহ্মাই সন্তুষ্ট হৈ মহিষাসুৰক ক'লে, হে মহিষাসুৰ, মই তোমাৰ তপস্যাত বহুত সন্তুষ্ট হৈছোঁ। কি বৰদান লাগে তুমি মাগিব পাৰা। তেতিয়া মহিষাসুৰে ক'লে, হে প্ৰভু, মোক এনেকুৱা এটা বৰদান দিয়ক যে তিনিও লোকৰ দেৱতা বা মানুহৰ দ্বাৰা মোৰ মৃত্যু নহয়। ব্ৰহ্মাই হাঁহি ক'লে, এনেকুৱাই হ'ব। মহিষাসুৰে বহুত ঘমণ্ডী আৰু অত্যাচাৰী আছিল। মহিষাসুৰে দেৱতাৰ ওপৰত আক্ৰমণ কৰিলে আৰু দেৱতাসকলক হাৰাই মহিষাসুৰে সকলো কব্জা কৰি ল'লে। সকলো দেৱতাই মহিষাসুৰৰ উৎপাতত চিন্তাত আছিল। সকলোৱে মিলি ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ ওচৰলৈ গ'ল আৰু সকলো দেৱতাই মিলি সভাতাৰ উপায় উলিওৱাৰ চেষ্টা কৰিলে। ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ তিনিওজন ভগৱানে মিলি এটা প্ৰকাণ্ড ৰশ্মিৰ দ্বাৰা এগৰাকী সুন্দৰী দেৱীক নিৰ্মাণ কৰি উলিয়ালে। এই দেৱী শক্তিক বিশ্বব্ৰহ্মাণ্ডত আদি শক্তি জগতজননী মা দুৰ্গা নামেৰে জানে। সকলো দেৱতাই সকলো প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিলে। সুদৰ্শন চক্ৰ, শংখ, গদা, ত্ৰিশূল, ধনু ইত্যাদি অস্ত্ৰ ধাৰণ কৰি দুৰ্গা মায়ে মহিষাসুৰ নগৰলৈ গ'ল। যেতিয়া মহিষাসুৰে এই কথা খবৰ পালে, তেতিয়া দুৰ্গা মাৰ ওচৰলৈ গ'ল আৰু দুৰ্গা মাক বিবাহৰ প্ৰস্তাৱ দিলে। তেতিয়া দুৰ্গা মায়ে ক'লে, হে অসুৰাজ, মোৰ লগত যুদ্ধ কৰা। যদি তুমি যুদ্ধত জিকা, তেতিয়াহ'লে মই অৱশ্যেই তোমাৰ লগত বিয়া হ'ম। তেতিয়া মহিষাসুৰে ক'লে, মই যুদ্ধৰ কাৰণে প্ৰস্তুত আছোঁ। মহিষাসুৰ আৰু দুৰ্গা মাৰ মাজত যুদ্ধ আৰম্ভ হয়। দুৰ্গা মা আৰু মহিষাসুৰৰ মাজত 10 দিন দিনে ৰাতিয়ে তয়াময় যুদ্ধ হয়। দুয়ো অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰিলে। মা দুৰ্গা স্বয়ং সকলো শক্তিৰে অৱতাৰ হয়। মহিষাসুৰৰ সকলো অস্ত্ৰ দুৰ্গা মায়ে সফল হ'ব নিদিলে আৰু অৱশেষত দুৰ্গা মায়ে মহিষাসুৰক বধ কৰিলে আৰু দেৱতাসকলক ৰক্ষা কৰিলে। তেতিয়াৰ পৰা হিন্দুসকলে নৱৰাত্ৰি উৎসৱ মানিবলৈ ধৰিলে। আমি সকলোৱে জগতজননী মা দুৰ্গাক পূজা কৰোঁ আৰু আৰাধনা কৰোঁ। ভিডিঅ'টো চাই ভাল পালে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।